পোলাও হৰি মজা ভালে আছে একো না বেয়া নাপাব সুধাকে সুধিছোঁ আৰু আশা কৰোঁ সকলো ভালে আছে বতৰৰ মাজতে পুৰা বিয়াত মানে বিধি পথালি দিলে এতিয়া বতৰ মুকলি হ'ল মানুহৰ মন মুকলি হ'ল গতিকে ভাল লাগিছে মোহন ত্যাগী বেহবা আপুচ ও দিন দিন আজিনো হেণ্ডছ আপ মোক মানে আহোঁতে কমিটিয়ে কৈছে অনুষ্ঠানটো অকণ দীঘলীয়া কৰিব লাগিব দীঘলীয়া কৰিম নে মানে আমি যিমানখিনিলৈকে প্ৰেক্টিছ কৰিছোঁ সেইখিনিলৈকেতো কৰিমেই তাৰপিছত যদি দীঘলীয়া কৰিব লগা হয় আপোনালোকৰ মৰম চেনেহৰ যদি এৰিব নোৱাৰি দীঘলীয়া কৰিব লগা হয় তেতিয়া প্ৰগ্ৰামটো কি কৰিম গম পাইছে ইয়াত যিমান মানুহ আছে এফালৰ পৰা এটা এটাকৈ নাম সুধি যাম ৰাতিপুৱাই যাব অখণ্ড হ'বনে এনেকৈ ছোৱালীয়ে হাত দাগি নিদিবা কমলৰ ভনীয়েকলৈ মনত পৰি যায় প্ৰথমে আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ আহি থকা এই আমাৰ নতুন বছৰটো আপোনালোক সকলোৰে ভালে যাওক সুস্বাস্থ্য কামনা কৰিলোঁ আৰু ইয়াতে যিসকল বয়োজ্যেষ্ঠ আছে তেখেতসকলক সেৱা জনাইছোঁ আমাৰ এই উত্তৰ গুৱাহাটী বিহু উৎসৱৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক আমাৰ শ্ৰদ্ধা জনাইছোঁ ৰঙালীৰ ওলগ জনাইছোঁ দুটা বছৰৰ পাছত এনেকৈ আচলতে অনুষ্ঠান কৰিব লগা হৈছে দুটা বছৰ কমিটিয়ে সুধিছে ভাতটো ষ্টেজৰ উঠাত আগত থাকোঁতে প্ৰমাণ কৰি কি কৈ আছিলে পাহৰি থাকিলোঁ কি কৈ আছিলোঁ মই এতিয়া কৈ আছিলোঁ এই কথাটো মাজত নহয় মণিবোৰ কিবা বজাৰ চাবাচোন দেই মণি কাণ্ডটো ভাল মই মৰি যাম মানুহজনীৰ কাৰণে আহিবলৈ ওলাইছোঁ মই ভাবিছোঁ তাই কিবা বিহু বুলি কিবা চাৰ্টাৰ কিবা দিব নেকি দেখিছোঁ নাম বা বজাৰৰ লিষ্ট এখন মই বোলো এইখন দেখিলে মানে একদম জম আহি কাষত ৰৈ যোৱা যেন লাগে সদায় কওঁ যে ওলোৱা সময়ত তুমি নিদিবা তাই আকৌ ওলোটাকৈ আপুনি খোৱা সময় নিবিচাৰিব নোৱাৰি নহয় মাইকী মানুহবিলাকৰ ইয়াতে কমিটি বোৱাৰীজনী আছে মোক কৈছা আপোনাৰ কিন্তু বহুত ভাল পাইছা মই মণিপুৰ মোক ফটো দিবলৈ আহিছোঁ বুলি ভাবিছোঁ ভয় খাই গ'লো চাওঁ বা চেহেৰাটো অলপ ভালকৈ খাবা বেছি টোপনি খনি নকৰিবা এতিয়া মানে কথাটো কেনেকুৱা হ'ব ধৰক যদি আপোনালোকৰ বা মানে এই মাজত মানে কথা কৈ থকাৰ মাজত এইবোৰ হৈ গ'লে বিৰাট দিগদাৰ ৰিদমটো ব্ৰেক হৈ যায় পাহৰি থাকে নহয় কমিটি কিবা কথা কৈ আছিলে কমিটি কিন্তু সঁচাকৈ একদম বহুত ধন্যবাদ আমি শ্ব'বোৰ কৰি আছোঁ তথাপি এই সমিতিৰ যিখিনি মানে আতিথ্য সঁচাকৈ খুব ভাল লাগিছে খুব ভাল লাগিছে ধুনীয়াকৈ আপুনি কমিটিয়ে সুধিছে আমি হাঁহে মাহে বনাইছোঁ মই কৈছোঁ আজি হাঁহটো মাহখিনি আমি ঘৰত খাম এতিয়া হাঁহখিনি খাওক মাহটো লৈ গৈ ঘৰত খাম তাৰ আগতে সুধিয়া বোলে এইখিনি খোৱাৰ আগতে মই কেকেচাৰৰ চৰ এটা খাই শুনি কথা কৈ কি অনুষ্ঠানটো গোটেই ধ্বংস কৰি পেলালি এতিয়া কি কৈ আছোঁ এনেই টোপনি ক্ষতি হৈ আছে মই যে দুই পিনে মিলাব লাগে যা এতিয়া পাহৰি যে গ'লো কি কৈ আছিলোঁ আপুনি অনুষ্ঠান সামৰিবলৈ ওলাইছে বহুত ধন্যবাদ এই 1 ঘণ্টা সময় আমাৰ অনুষ্ঠান উপভোগ কৰাৰ কাৰণে সকলো ভালে থাকক থেংক ইউ ক'লে যায় অনুষ্ঠান কি আহিবলৈ ভাষণটো শেষ হৈছে অনুষ্ঠান আৰম্ভ হৈছেহে কি কৈ আছিলোঁ কি কৈ আছিলোঁ অনুষ্ঠান দেচোন দে এইটো দে কি নহয় আৰু বহুত সময় দেখা নাই মাইক্ৰফোনটো চুই আছোঁ চেনিটাইজাৰটো মাৰি ল'ব লাগে চেনিটাইজাৰ নহয় ডিঙিটো
শুকুৱাই আছে কাৰণে মূৰত পানী মিলাই লৈ আহিছিলোঁ চেনিটাইজাৰ বটলত মৌ আনে বুৰ্বক সকলো ফুট থকা ছোৱালীয়ে বোৱাৰী নহয় চব বটলত পানী থকা বস্তু চিনি পাই নহয় এটা বিৰাট ভাল লাগিল অনুষ্ঠানটোলৈ আহি ককাইদেউ এজনে খুব মৰমত এই গগনা এটা দিছে মোক দিয়া নাই মণিলৈ দিছে মণি খুব ভাল পায় সেইকাৰণে দিছে থেংক ইউ ককাইদেউ খালি বেয়া নাপাব মণি ফোন নম্বৰটো বিচাৰিছিল মই নিদিলোঁ আৰু এইবিলাক অকণমান মানে বেয়া নাপায় মই কৈছোঁ বোলো ফোন নম্বৰটো নিদিওঁ কিন্তু গগনাটোকে অকণমান বজাই দিওঁ মণিৰ নামত দিওঁনে আপুনি জানে গগনা বজাব মই জানো কিকাওঁ 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 আৰু কি গগনা ক'ৰ পৰা বনাই জানো গগনা কেনেকৈ বনাই জানো গাহৰিৰ লগত কি বনালে খাই ভাল পাওঁ গাজটো ক'ৰ পৰা হয় জানো বাঁহৰ পৰা এটা খোজ মাৰি মণি উলিয়াই আনিলোঁ মানে বাঁহৰ পৰাই বনায় বাঁহৰ পৰা বনায় লাহৰি গগনা ৰামধন গগনা ডুবি ৰেডি তই বজাই শুনাব লাগিব হেল্ল' অঁ হেপী বিহু অঁ নাচিব লাগিব হয় নাচিব লাগিব বাজিব বহুত দিন সোমাই থাকে নহয় দুবছৰটো গগনা সোমাই আছে আজি ওলাই আহিছে মাত ওলাব না ৰেডি হাত চাপৰি ৰেডি ফুচুৱাই ফুৰিব নালাগে বজাওক আগতে আপোনালোকক কৈছে আপোনালোকে আগতে হাত চাপৰি মাৰি আজৰি হৈ আছে বজাবলৈ দিয়ক বজাওক ৰেডি আপোনালোকৰ এই সহযোগিতাৰ কাৰণে চাগে আমি এইবোৰ শিকিবলৈ আজি বাধ্য হওঁ যাতে আমি হ'ব নেক্সট পিছত পাৰিব প্ৰথম বজাওক সহযোগিতা সহজ 1 2 3 go ঐ চা দাঁতে মাৰি জুই মাৰি দিছে চা চুবাই নেপেলাব বজাওক কাণ আপোনালোকৰ কাণ টান মাৰি গৈছেনে কাণত চাউণ্ড ঠিকে আছে তো আপুনি মুখেৰে কৈ দিব নালাগে গগনালৈ বজাওক মই যিটো যেতিয়া মই এতিয়াতকৈ দেখা আছিলোঁ তহঁতে ক'লে বিশ্বাস নকৰিবি মোহন মই তেতিয়ালৈকে গছৰ বাঁহ গছৰ মই এনেকৈ গগনা নবজাওঁ মই ডাইৰেক্ট বাঁহ গছত উঠি ওপৰত বজাই মানে গছডাল দেখাকৈ অকল গছডালতে বজায় মাই ডগ কথা কৈ নাথাকে এইবিলাক বাদ্য যন্ত্ৰ লোক বাদ্য বহুত মনোযোগ লাগে 1 2 3 go উল্টা হৈ আছে মানুহটো উল্টা হৈ থাকে না গগনা পৰা উল্টা হৈ আছে ইমান বুজাব নালাগে মানুহৰ চাউণ্ড ঠিকে পাই আছ বাছ এইটো যা যাওঁ ঘৰলৈ যাওঁ